আজি ভালে লাগিছে, কাৰণ মোৰ লগত পৰ্বজোৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ মোৰ লগত ইয়ালৈ আহিছে। সেইকাৰণে মই আমাৰ পৰ্বজোৰাৰ বিভিন্ন জাতি জনগোষ্ঠীক ধন্যবাদ যাচিছোঁ। দেখা গৈছে যে সিহঁতে কয় BPL আৰু BPL তেখেতসকলে অভিলাষী এই যি প্ৰচাৰ সেই প্ৰচাৰ আৰম্ভ কৰিছে, আপোনাৰ তেনে ক্ষেত্ৰত যুঁজখন কেনে হ'ব বুলি ভাবিছে? যুঁজ তেখেতসকলৰ মাজত হ'ব যে কেণ্ডিডেটবিলাকে বিলাসী তালৈ হেলিকপ্টাৰলৈ কেম্পিং কৰি আছে, তেখেতসকলৰ কণ্টেষ্ট হ'ব মোৰ লগত নাই। আমাৰ লগত কোনো দলত কণ্টেষ্ট নাই। পৰ্বজোৰাত আমি আৰামছে জিকি যাব। যিহেতু আপোনালোকে ইতিমধ্যে বহুকেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিছে, কিমানটা জয়ী হ'ব বুলি আশা কৰিছে? আমি 25টা সমষ্টিত দিছোঁ। আমি য'ত নেকি 100% চান্স আছে জিকাৰ, তাতেহে আমি দিছোঁ, বেলেগত আমি দিয়া নাই। যিহেতু এতিয়া আপুনি ৰাইজৰ মাজলৈ গুচি যাব কি ইছ্যু লৈ আৰু মেইনলি কি ইছ্যু লৈ আপোনালোকে গুচি যাব? ইছ্যু বুলি ক'লে আমাৰ মেইনলিতো ভূমি ইছ্যুই আছে আমাৰ BTCত, আৰু বিভিন্ন সমস্যাটো আছেই। গাঁৱে গাঁৱে আমি যেতিয়া ঘূৰি ফুৰিছোঁ, ৰাস্তাবিলাক নাই, চিকিৎসা ব্যৱস্থা নাই, হস্পিটেল আছে, ডক্টৰ নাই, স্কুল আছে, টিচাৰ নাই, বহুত প্ৰব্লেম আছে। এইবিলাক প্ৰব্লেমবিলাক ইয়াত আপোনালোকৰ ওচৰত ব্যাখ্যা কৰাৰ মানে টাইম নাই বোধহয় ক'বলৈ গ'লে। দেখা গৈছে যে 17 বছৰ হাগ্ৰামা মহিলাৰী BPL শাসন কৰিছে, আৰু যোৱাটো 5 বছৰ BPL প্ৰমোদ বড়োৰ নেতৃত্বত ইয়াতে শাসন হ'ল। তেখেতসকলে আচলতে ব্যৰ্থ হৈছে নেকি উন্নয়ন কৰি? 100% ব্যৰ্থ, কাৰণ BTCত 17 বছৰতো BPL শাসন কৰিলে, আমাৰ পৰ্বজোৰাত কিন্তু 22 বছৰ হ'ল। কাৰণ 17 বছৰ পিছত আকৌ 5 বছৰতো MCL এজনটো আছে আমাৰ BPFৰ পৰা। গতিকে আমি 22 বছৰতে আমি BPFৰ শাসন বুলি ক'ব লাগিব। তেখেতসকলে উন্নয়ন কৰিব নোৱাৰিম, ক'ত নাই, জিৰ'। যিহেতু আপোনালোকৰ এটা অৰ্ডিনাৰী পাৰ্টি অসমতো আপোনালোকে যিখিনি মূল সুঁতিলৈ ঘূৰি আহিছিল NDAP ফালৰ পৰা, সেই মানুহখিনি কিন্তু আপোনালোকৰ যি দলীয় এতিয়াও জেলত আছে দলৰ নেতা, এই ক্ষেত্ৰত কি ক'ব? শান্তি চুক্তিৰ পিছতো এৰি দিব লাগিছিল, তথাপিও দিয়া নাই। আমি ex-NDAP ফালৰ পৰাও বিভিন্ন দাবী জনাই আহিছিলোঁ, হোৱা নাই। আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগতো বহিছিলোঁ, বহাৰ পিছত কিছুমানক এৰি দিছে, যিবিলাকে কনভিক্টেড আছে, চিন্তা চৰ্চা কৰা আছে বুলি কৈ আছে। আমি আশা কৰোঁ যে অতি সোনকালে ৰিলিজ দিব। যিটো ৰিলিজ দিয়া নাই, ইয়াক প্ৰত্যাহ্বান জনাই আচলতে আপোনালোকে গণতন্ত্ৰৰ প্ৰতি বিশ্বাসী হৈ নিৰ্বাচন কৰি আছে? হয়, একচুৱেলি হয়, আমাৰ বহুত কৰিব লগা আছে, কাৰণ আমাৰে সতীৰ্থবিলাকে জেলত আছে। এইবিলাকৰ কাৰণে আমি দল বা আমাৰ BTCত উন্নতি হোৱা নাই বুলি আমাৰ দলটো গঠন হৈছে।